এয়া ওলাইছোঁ মই বিললৈ যাওঁ বুলি, লগত আমাৰ ভণ্টি আৰু এইফালে দেখিলোঁ কোনোবাই যে গেটখন খুলি থৈ গ'ল নেকি, টমি এনেকৈ ৰাস্তাত ঘূৰি ফুৰিছে, সিও আমাৰ লগত আহিলে আৰু এয়া বিললৈ আহিছোঁ। এইটো বৰ্তাহঁতৰ পুখুৰীটো, এইটো আমাৰ পুখুৰী হিচাপে নহয় আৰু তেনেকৈ খান্দি থৈছে অলপ, আৰু এইটো মানে তাহাঁতে এইবোৰ চফা কৰি আছে এতিয়া। আৰু এই জেগাখিনি চাওকচোন, মোৰ এই জেগাখিনি যে ইমান ভাল লাগে, মানে যি হ'লেও অকণমান হাবি হৈ আছে বাৰু গম পাইছোঁ, কিন্তু তথাপি মানে মোৰ এই জেগাখিনি বহুত ভাল লাগে। এই গছজোপা আছে যে সেইকাৰণে বেছি ভাল লাগে। আৰু এইটো টমিছো কেনেকৈ লাগি আছে ভণ্টিৰ লগত দেখিছে, মানে ভণ্টিৰ যদি হাতখন তাৰ মূৰৰ পৰা আঁতৰাই দিয়ে নহয়, সি মানে আকৌ খুটিয়াই থাকে। আৰু এইফালে ভাইটিয়ে মানে এইবোৰ চফা কৰি দিছে, পাতখিনি মানে পুখুৰীত যোনবোৰ পৰি আছে সেইবোৰ আঁতৰাই ওপৰত তুলি দিছে। মই ইয়াতে কেইবাজনীও মাছ পালোঁ, এজনী পালোঁ। আৰু এইটো কলডিলটো মানে মাৰহে চকুত পৰিলে এনেকৈ কলডিলটো লাগি আছে বুলি, আৰু এইটো পাৰিবলৈ ইমান কষ্ট হ'ল নহয়, লাষ্টত সি যেনিবা যেনে তেনে কৰি মেলি পাৰি দিলে আৰু এইফালে মানে কি হ'ল, মাছ মাৰিবলৈ লৈ আহিছিলে জাকৈখন, এইখন চাওকচোন, জাকৈখন ভাঙি মেলি অৱস্থা নাই। মাছ পিছে একেইটাই দেই, আৰু দুপৰীয়া সাঁজটো আজি এনেদৰে মাছৰ